দাদা, মা দেউতা নোহোৱা আজি 5 বছৰেই হ'ল। কিমান আৰু আমি অকলে থাকিম? তই বিয়াখন পাত, সোনকালে মোৰ কাৰণে নবৌ এজনী আন আকৌ। হয় নেকি? ভাবি চাব লাগিব ৰ। হেই, ভাবিবলেনো কি আছে দাদা? মই মামাৰ ঘৰত কথাটো জনাম। মামাই আগত কৈয়ে থাকে দেখোন ওচৰতে যে এজনী ভাল ছোৱালী আছে বুলি। হ'ব দে মোৰ ভণ্টিজনী, তোৰ যি ভাল লাগে তই তাকেই কৰ। তোক মুঠতে মাৰ দৰে মৰম কৰা এজনী নবৌয়েৰহে আনিম মই। হ'ব বাৰু দাদা, বৰ ভাল লাগিব ঘৰখনত মাৰ দৰে মৰম কৰা নবৌ এজনী যে আহিব। হ'ব দে, মামাক কথাটো কবি সোনকালে। ছোৱালী চাবলৈ যাম, যদি পচন্দ হয় দুইখন ঘৰে ঠিক কৰি ডাইৰেক্ট বিয়াখনলৈ পাতিম আৰু। বা দাদা, তই সঁচাকে কৈছ নে? অঁ সঁচাকৈ কৈছোঁ, যদি তোৰ নবৌয়েৰক মোৰ পচন্দ হয় ডাইৰেক্ট বিয়াই পাতি দিম আৰু। দাদা, মোক বিয়াত পিন্ধিবলৈ নতুন কাপোৰ লাগিব দেই। হ'ব যা, তই মামাক সোনকালে ফোনটো কৰি ছোৱালীহঁত খবৰটো দিবলৈ কবি। আমি কাইলৈকে যাম, যদি পচন্দ হয় আমি বিয়াখন ঠিকেই কৰি থৈ আহিম। তেতিয়া মই সোনকালে মামাক ফোন কৰি আহোঁগৈ। যা। জোঁৱাই, আজিৰ পৰা মোৰ ছোৱালীজনী তোমাক গতালিম। তুমি তাইক ভালদৰে চাবা। মা আপুনি অলপো চিন্তা নকৰিব, ৰুমিক মই মোৰ ঘৰখনত বহুত ভালকৈ ৰাখিম। বিয়নী, আপুনি চিন্তা নকৰিব, মোৰ ভাগিনে আপোনাৰ ছোৱালীক বহুত সুখত ৰাখিব। আপুনি চিন্তা নকৰিব মা, নবৌ আমাৰ ঘৰখনত নিজৰ ছোৱালীৰ দৰে থাকিব পাৰিব। মা, তুমি ভালে থাকিবা, মোৰ কাৰণে ইমান চিন্তা নকৰিবা, মই ভালে থাকিম দিয়া। হ'ব মাজনী, জোঁৱাই, তোমালোক দুয়োজনৰ লগত মোৰ আশীৰ্বাদ সদায় আছে। ভালে থাকা তোমালোক। বিয়নী, যাবৰ সময় হৈছে, জী জোঁৱাইক বিদায় দিয়ক। মাজনী, যোৱা, ভালকে থাকিবা। আহিছোঁ মা, আপুনি বৰ বেছি চিন্তা নকৰিব। মামা ব'লা। ব'লা নবৌ, তোমাৰ মৰমৰ নতুন ঘৰখনলৈ। ব'লা ভাগিন বোৱাৰী, নতুন ঘৰখনলৈ যাওঁ। ব'লক মামা। মা, আহিছোঁ। যোৱা মাজনী। শুনা ৰুমি, মই তোমাক কথা কেইটামান কওঁ। মোৰ ঘৰখনত ভণ্টি আৰু ময়েই। মা দেউতা ঢুকোৱাৰ পিছত ভণ্টিক মই অকলেই ডাঙৰ দীঘল কৰিছোঁ। তুমি তাইক সদায় নিজৰ ছোৱালীৰ দৰে ভাবিবা দেই। মই তাইক সদায় মাকৰ দৰে মৰম দিম, তুমি চিন্তা নকৰিবা। হ'ব, তুমি ভণ্টিক ৰুমত গৈ মাৰ দেখাৰ দি আহাগে, তাই ভাল পাব। ঠিক আছে দিয়া, মই ভণ্টিৰ ওচৰলৈকে যাওঁ, তুমি চাহ খোৱা। আহা নবৌ, সোমাই আহা। বহা নবৌ। মইতো ইয়াত পঢ়িবলৈ অহা নাই, ককায়েৰে পঠিয়াইছে দেখিহে আহিছোঁ। নবৌ, মই তোমাক মা বুলি মাতিব পাৰিমনে? মই তোৰ মাৰ হ'বলৈ এইখন ঘৰত বিয়া পাতি অহা নাই, তোৰ ককায়েৰৰ কাৰণেহে আহিছোঁ, বুজিলি? হ'ব দিয়া নবৌ, তুমি বেয়া পাইছা যদি আৰু নামাতো। পিছে খাবলৈ কিবা বনাইছিলা নেকি? আই দেহি, মই কি তোৰ কাৰণে খাবলৈ বনাম? মই কি তোৰ চাকৰনি নেকি হা? মই অকল আমাৰ দুটাৰ কাৰণে বনাইছোঁ, নিজে নিজে বনাই খাই থাকিবি। হ'ব দিয়া নবৌ, মই নিজেই বনাই খাম তেতিয়া। কি খাওঁ খাই থাকিবি, মহানীৰ দৰে অকল ৰুমটোতে সোমাই থাকিবি নি? ঘৰৰ কামবোৰ কোনে কৰিব? ককায়েৰে অফিচলৈ যোৱাৰ পিছত ঘৰৰ কাম চব কৰিবি। নবৌয়েনো মোক কিয় এনেকৈ ক'লে বাৰু? মামাই দেখোন কৈছিলে নবৌ বহুত ভাল ছোৱালী, দাদাই ভাল ছোৱালী বুলিহে বিয়া পাতিছিলে। এইবিলাক কথা যদি গম পায় সি বৰ দুখ পাব। ভণ্টিতা উঠিলিনে বাৰু? খাবলৈ আমি ডাইনিঙতে আছোঁ। দাদাকনো এতিয়া মই কেনেকৈ কওঁ? নবৌয়ে দেখোন মোৰ কাৰণে খাবলৈ একো বনোৱাই নাই, কি বুলি কওঁ বাৰু এতিয়া? দাদা, তহঁতি খাচোন, মই এতিয়া নাখাওঁ, মোৰ ভোক লগা নাই। খাবলৈ কি বনাইছা ৰুমি? পুৰি আৰু ক্ষীৰ অকণ বনাইছোঁ। হয় নেকি? ভণ্টিয়ে পিছে গম পায় নাপায় তাই যে ক্ষীৰ খাই বৰ ভাল পায়, মাতিলানে তাইক? অথনি মই ৰুমত গৈছিলোঁ, তাইক ক'লোঁ পুৰি আৰু ক্ষীৰ খাই যোৱাহি, তাই আকৌ নাখাওঁ বুলি ক'লে, বেয়া পাওঁ বুলি ক'লে জানা। হয় নেকি? তাই দেখোন আগতে ক্ষীৰ খাই খুব ভাল পায়, মই দেখোন বনাওঁ একদম মোৰ পৰা কিমান কাঢ়ি কাঢ়ি খায়। মই মাতিছিলোঁ, ভোক নাই বুলি ক'লে দেখোন। হ'ব দিয়া, আমি খাওঁ, তাই পিছত খাই থাকিব আৰু। ঠিক আছে, তুমি তাইক পিছত ডাইনিঙতে পুৰি আৰু ক্ষীৰ দি দিবা। হ'ব দিয়া, তুমি ইমান চিন্তা নকৰিবা, তোমাৰ ভণ্টিজনীক মই খাবলৈ দিম নহয় কিবা। চিন্তা কৰা নাই বাৰু, তুমি এনেও দিবা, তুমি আৰু মাক নহয় জানো? দিম দিয়া, এই কোনো বিশ্বাস নাইনে মোৰ ওপৰত? বিশ্বাস আছে দিয়া। ভালেই হ'ল এতিয়া দুইজনী, মই অফিচলৈ যাম, ভণ্টি অকলে থাকিব নালাগে আৰু, নবৌৱেক আছে আৰু, দুইজনী লগত থাকিবা আৰু ভালকে। হ'ব দিয়া, তুমি সোনকালে খোৱা, অফিচ দেৰি নহ'ব জানো? খাওঁ আৰু সোনকালে, মোৰ সঁচাই দেৰিয়ে হ'লগে কথা পাতি পাতি আৰু। এই যে অকল ভনীয়েকজনীৰ প্ৰতি বেছি চিন্তা, পাব নহয় ৰ ভনীয়েকে এতিয়া, কামত ঠিকছে লগাম। ঐ ছোৱালী, শুনিছনে নাই? বেগেত এফালা, বাথৰুমত কাপোৰ এগাল পেলাই থৈছোঁ, বেগেত সোনকালে ধুগে যা। ঐ ছোৱালী, বেগেত এইখিনি কাপোৰ ধু, খাবলৈ মনছে যদি সোনকালে ধু। ঠিক আছে নবৌ, ধুইছোঁ। মোৰ ফালে মুখখন কৰি চাই থাকিব নালাগে, বেগেত ধু ককাইৰে নহা আগত। হ'ব নবৌ, ধুইছোঁ। মাজনী, ঘৰত আছানে? মা দেখোন, আহা খবৰ এটা নিদিলা যে তুমি আহিম বুলি। তোমালৈ বৰকৈ মনত পৰি আছিল।
সেইকাৰণে গুচি আহিলো। ভালে কৰিলে দিয়া মা, ময়ো ঘৰলৈ যাম বুলি ভাবিছিলোহে কেইদিনমান থকাকে। বেগেত কিন্তু ঘৰলৈ যাবলৈ নোপোৱা, কেইদিনমান থাকিব লাগিব। হ'ব বাৰু দিয়া মাজনী। যোৱাই পিছে অফিচলৈ গ'ল নি? ব'ল মা, ইয়াতে তুমি থিয় হৈ প্ৰশ্ন সুধি আহিবানে ভিতৰলৈ যাবা? ব'লা অলপ ফ্ৰেছ হৈ মুখ হাতকেইটা ধুই কিবা এটা খাই ল'বা। হ'ব ব'লা। ৰুমটো বৰ ধুনীয়াকৈ সজাই থৈছা মাজনী। হয় নি মা? আগতে ঘৰত এইবিলাক নকৰাই, এতিয়া চব জনা হ'লা দেখোন। ঘৰত আগতেও নকওঁ এতিয়াও নকওঁ নহয় মই। তেতিয়াহ'লে কোনে কৰিছে ইমান ধুনীয়াকৈ এইবিলাক? আছে নহয় আমাৰ ঘৰত এজনী। কোন, ভনীয়েক নেকি? হয়, তুমি ঠিকেই ধৰিছা মা। সেইজনী কি মই ইয়াত এইখন ঘৰত এনেই খুৱাম বুলি ভাবিছানে তুমি? ককায়েকৰ ইনকমে এনেই খাব বহিব, কামত ঠিকছে লগাই দিছোঁ। বাথৰুমত কাপোৰ এগাল পেলাই থৈছোঁ ধু বুলি, ককায়েক নহা আগতেই। তাই ইমানবোৰ কাম পাৰিছেনে কৰিবলৈ? আইঅ, নোৱাৰিলে হ'বনে তাই? ককায়েকৰ ইনকমে এনেই খাবলৈ পাব নেকি? ভালেই কৰিছা বাৰু, তোমাৰ এতিয়া কষ্টখিনি হোৱা নাই। কিন্তু হ'লেও কিমান এনেকৈ ছোৱালী মানুহজনী ঘৰখনত ৰাখিবা, কিমান খোৱাবা? এটা কাম কৰিবা, তাইক সোনকালে বিয়া দি দিবা, ভালহে হ'ব তোমাৰ। কি কৈছা মা তুমি এইবোৰ? তাইক এতিয়া বিয়া দিব নোৱাৰি দেই। ঘৰৰ কাম কোনে কৰিব? তেখেতেতো কাম কৰা মানুহ নাৰাখে, তুমিতো জানাই। ভনীয়েকৰ হতুৱাই মই চব কাম কৰোৱা, এইটো আৰাম ক'ত পাবা আৰু? ৰুমিয়ে মানে মোৰ ভণ্টিৰ লগত এনেকুৱাখনহে কৰিছে। মই ইমান দিনে তাইক কষ্ট নিদিলোঁ আৰু তাই আহি মোৰ ভণ্টিক এনেকুৱা কৰিছে। মই আজি সোনকালে অফিচৰ পৰা নহা হ'লে এইবিলাক কথা গমেই নাপালোঁ এদিন। মই অফিচৰ পৰা সোনকালে ভালেই কৰিলোঁ, গুচি আহিলোঁ। নহ'লে এইবিলাক কথা মই ইমান দিনে গমেই নাপালোঁ। ভণ্টিয়েতো মোক নকয়, কিবা এটা সুধিলেও তাই সেইকাৰণে মন মাৰি থাকে। আজি ৰুমিক মই মাজনী যোৱা আহিলে নি বাৰু? মাতটো শুনা দৰে পালোঁ। তেওঁ এতিয়াই নাহে নহয় ইমান সোনকালে, দেৰিকেহে পাবহি। ৰুমি, ৰুমি, ক'ত আছা তুমি? তেওঁ দেখোন ইমান সোনকালে আজি অফিচৰ পৰা আহিলেনে? কিবা হ'ল ইমানকৈ চিঞৰি আছে? ৰুমি, তুমি ক'ত আছা? মাত থাকিলে তুমি শুনি নোপোৱা নেকি? মাজনী যোৱা আছেকে কিবা দৰকাৰতো মাতিব পাৰে, যোৱা। ইমান তোমাক মাতিব লাগে নেকি? অথনিৰ পৰা চিঞৰি আছোঁ। শুনিছোঁ, কোৱা। ইমান সোনকালে আজি আহিলাই নে? যোৱা পালাহি? পালোহি। ৰুমি, ভণ্টি ক'ত গ'ল? আছে চাগে তাই ৰুমতে শুই। ভণ্টি এইফালে আছোন। দাদা আহি পালি? ভণ্টি, তই মোক সঁচা কথা এটা কবিনে? সঁচা কথা কবি কিন্তু। তোক নবৌৰে ঘৰৰ সকলো কাম কৰোৱাই মই নথকাত, নহয় জানো? তুমি এইবোৰ কি কৰিছা? মই আকৌ কিয় ভণ্টিৰ সতে কাম কৰাম? তাইক মই একোৱে কৰিব নিদিওঁ, তাইহে নিজে নিজে কৰে আৰু কাম। মই তোমাক সুধি থকা নাই, তুমি মনে মনে থাকা। মই আজি কি হ'ব ঠিক নাই, ভণ্টিয়ে সঁচা কথা নক'লেই হ'ল আৰু। দাদা তই নবৌক কিয় এনেই যি টি কৈ আছ? নবৌৱে মোক কাম নকৰোৱাই নহয়, মই নিজেহে কৰোঁ। নিজৰ ঘৰখনৰ কামহে, নবৌকো সহায় কৰি দিওঁ, নবৌনো কিমান কৰিব? ভণ্টিয়ে ঠিকে কৈছে, মইনো কাম নকৰা নহয়, তাই নিজেহে কৰে। কিমান আৰু মিছা মাতিবা ৰুমি? এতিয়াও লাজ পোৱা নাই তুমি? দাদা তই এনেই নবৌক কিয় যি টিখন কৈ আছ? হ'ব ভণ্টি, মই তোৰ নবৌৰ কথা চব গম পালোঁ, চব শুনিহে আছিলোঁ। তোক মাৰ দৰে মৰম কৰি পেলাই মই বিয়া পাতি আনিছিলোঁ, কিন্তু এইবিলাক জনাৰ পিছত মই আৰু এই সংঘত তোক নবৌৰক নাৰাখোঁ। জোঁৱাই তুমি ইয়াক কি কৰিছা? মই ঠিকে কৈছোঁ মা, আপোনাৰ ছোৱালী আপুনি লগত লৈ যাব পাৰে। দাদা তই এইবোৰ নকৰিবি, ইমান সৰু কথাতে ইমান ডাঙৰ কৰিছ যে। ইমান ধুনীয়াকৈ পাতিলে সংসাৰখন, নাভাঙিবি দাদা। এনেকুৱা নকৰিবা মোৰ লগত প্লিজ, মোৰ ভুল হ'ল। এনেকুৱা কৰিব নালাগিছিল, মোক মাফ কৰি দিয়া। এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰোঁ। তুমি মোৰ ভণ্টিৰ লগত ইমানখিনি কৰিলা, তাইক মই নথকাত ইমানখিনি কষ্ট দিলা, এতিয়া মই কিয় তোমাক মাফ কৰি দিম? ওলাই যোৱা মোৰ এইখন ঘৰৰ পৰা। প্লিজ তুমি মোক মাফ কৰি দিয়া, এনেকুৱা ভুল আৰু মই নকৰোঁ কৈছোঁ নহয়। ভণ্টিক মই নিজৰ ছোৱালী বুলি ভাবিম। ভণ্টি তুমি মোক আজিৰ পৰা নবৌ নহয় মা বুলি মাতিবা, পাৰিলে মোক মাফ কৰি দিয়া ভণ্টি। দাদা নবৌৱে নিজৰ ভুলখিনি মানি লৈছে, এইবোৰ বাদ দে আৰু। ঘৰখনত তিনিটা মানুহে ভালকৈ থাকোঁ আৰু জোঁৱাই পাৰিলে মোকো মাফ কৰি দিবা। ময়ো এনেকৈ মাজনীক এইবিলাক কথা ক'ব নালাগিছিলে। মাজনী তুমি আজিৰ পৰা এইবিলাক যি টিখন নকৰিবা, ভালকৈ থাকিবা। ঠিক আছে মা, আপোনাৰ ছোৱালীক মই এইবাৰলৈহে মাফ কৰি দিলোঁ, আৰু এনেকুৱা ভুল কৰিলে কেতিয়াও মাফ কৰি নিদিওঁ। হ'ব আৰু বাদ দে দাদা, আজিৰ পৰা ভালকৈ থাকোঁ আৰু আমি মানুহ তিনিটাহে। হ'ব বাৰু দে, ঠিক আছে। ব'লা ভণ্টি, মই তোমাৰ কাৰণে ক্ষীৰ বনাম, তুমি খাই ভাল পোৱা নহয়। ব'লা মাজনী, ময়ো তোমাক অলপ সহায় কৰি দিম। ব'লা নব, মই গৈছোঁ। ঠিক আছে দিয়া, বনাই লোৱাগে। বনাই হ'লে মোকো মাতি দিবা, গোটেই চাৰিজনে আজি একেলগতে বহি খাম।